আজি মই জনাব বিচাৰিম যে মই জিকিলো আৰু অসমৰ মোল্লা সমাজ হাৰিলে। কোনেও মাৰ পেটৰ পৰা CM হৈ নাহে, কোনেও মাৰ পেটৰ পৰা বিধায়ক হৈ নাহে। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ চবে বহুতে ভালে আছে। আজি বহুত দিন পিছত আহিছোঁ আপোনালোকৰ ওচৰত। কিবা কামত বিজি আছিলোঁ অকণ বহুত দিন পিছত আপোনালোকৰ ওচৰত আহিছোঁ। আৰু আজি কথা পাতিম আমি আমাৰ অসমত এজন ভণ্ড পাগল হৈ গৈছে, মানে ভণ্ড আছে কিন্তু পাগল এজন ভণ্ড অসমত ওলাই গৈছে আমাৰ মস্তমা কামাল আজহাৰী বোলে তাৰ নাম। আজি বোলে সি তাৰ ভিডিঅ' চাইছোঁ, জাষ্ট তাৰ এটা ভিডিঅ' চাইছোঁ, আগতো চাইছোঁ, কিন্তু আজিৰ ভিডিঅ'টো চাই তাৰ ৰখিব পৰা নাই, ভিডিঅ' বনাব বাধ্য হৈ গ'লো। সি বোলে জিকি গ'ল, অসমৰ মোল্লাসকলে বোলে হাৰি গ'ল। কোনোবা বেয়া কৰি আছে তাক ভাল ৰাস্তাত আনিব ট্ৰাই কৰ, বুজিছ? কোনোবা বেয়া কাম কৰি আছে তাক ভাল কেনেকুৱা বুজাই কিনে ভাল ৰাস্তাত আনিব সেইটো ট্ৰাই কৰ। সেইটো আমাৰ মুছলিমৰ যিটো আমাৰ কাম, কোনোবা বেয়া কাম কৰি আছে, কোনোবা তাক বেয়া কামৰ পৰা বুজাই আঁতৰাই কিনে কেনেকুৱা ভাল ৰাস্তাত আনিব লাগে, আমাৰ সেইটোহে। মই ইমান নাজানো কিন্তু তথাপি তোৰ ভিডিঅ'বিলাক চাই কিনে আজি ৰখিব পৰা নাই। কিন্তু আগতেও বহুত চাইছোঁ, কিন্তু আজিৰ ভিডিঅ' চাই কিনে ৰখিব পৰা নাই। তোকে এইকাৰণে কৈছোঁ, মানুহক ভাল এডভাইচ দে। কোনোৱে বেয়া কাম কৰি আছে তাক বুজাই কিনে ভাল ৰাস্তাত আন। কোন মোল্লা বেয়া কাম কৰিছে তোক দেখা, ভিডিঅ' চবুত দেখা তই কোন মোল্লাসকলে। আৰু তই মোল্লাসকলৰ লগত বহিব তোৰ যোগ্য নাই। এক নম্বৰ কথা মই তোক কৈ দিলোঁ। আৰু তই ভণ্ডামি এৰি দে, বুজিছ? তোৰ এইবিলাক ভণ্ডামি অসমত নচলে। তোক যে কোনো সমৰ্থন নকৰে অসমবাসী ৰাইজে তোক সমৰ্থন নকৰে, কোনেও সমৰ্থন নকৰে। তই কৈ আছে মোক ৰাইজে সমৰ্থন কৰি আছে মই এইবিলাক কোৱাৰ কাৰণে, কোনো সমৰ্থন কৰা নাই। তই এইবিলাক পাগলামি নকৰ, বুজিছ? মানুহক ভাল এডভাইচ দিব শিক, বুজিছ? তই আকৌ ক'ৰ পৰা বাহিৰৰ পৰা পঢ়ি আহিছ, তই আজহাৰী টাইটেলটোৰ মানুহক ভাল কাম কৰিব শিকা। পাতি আছে সি, মানে নিজকে বহুত ডাঙৰ মানে আলিম বুলি ভাবি আছে। এইবিলাক যি বকি কিনে ফেচবুক যিটো পেজ তাৰ চেনেলখন মনিটাইজ হৈ গ'ল। মই আপোনাৰ আগতে এটা ভিডিঅ' বনাইছিলোঁ যে আজিকালি মানুহ মুছলিমক লৈ গালি পাৰি কিনে পইচা কামাই আছে। সিও তেনেকুৱা মুছলিমৰ টপিক এটা লৈ কিনে ফলোৱাৰ্ছ বঢ়াইছে, মুছলিমৰ ওপৰত বেয়াকৈ কৈ কিনে সেইখিনি ফলোৱাৰ্ছেৰে আজি ভিউজ পাই আছে। ভিডিঅ' বনাই আছে, যোনবিলাক ভিডিঅ' বনাই আছ তই সেই ভিডিঅ'ৰ মাধ্যমত দেখাব লাগে চবুতবিলাক যে এইটো মোল্লা এইটো বেয়া কাম কৰিছে, এইটো মোল্লা এইটো বেয়া কাম কৰিছে। মুখৰে ক'লেতো নহ'ব ন, চবুত দেখা, চবুত। তই এজন ভণ্ড, চবে গম পাইছে। আৰু তই কেনেকুৱা পইচা ইনকাম কৰি আছ। তাৰ 25,000 ফলোৱাৰ্ছ হৈছে। মই ইমান সৰু সুৰা মানুহ এজন, মই সৰু সুৰা ব্যক্তি, কিন্তু তাৰ ভিডিঅ'বিলাক চাই আজি ৰখিব পৰা নাই। বহুতো চাইছোঁ, কিন্তু আজি যিটো ভিডিঅ' চালোঁ জাষ্ট মই আৰু মই তাৰ ওপৰত ভিডিঅ' বনাব বাধ্য হৈ গ'লোঁ। মই এনেকুৱা পাগল হৈছে সি বকি কিনে মানুহৰ পৰা বৰদোৱা নলওঁ, বুজিছ? মানুহক ভাল ৰাস্তাত আনিব ট্ৰাই কৰ। যোনে বেয়া তাক ভাল ৰাস্তাত আনিব ট্ৰাই কৰ, আৰু যোনে বেয়া কাম কৰি আছ তাক ভাল ৰাস্তাত আনিব ট্ৰাই কৰ। তোৰ নিচিনা মানুহ আমাৰ মোল্লাসকলৰ লগত বহাৰ যোগ্য তোৰ নাই। তই যে কৈ আছ মই জিকি গ'লোঁ, তই জিকা নাই ৰে পাগলৰ লগত আমাৰ মোল্লাসকল নবহায়। তই যে কিমান জ্ঞানী, আকৌ টাইটেল আজহাৰী, মূৰত যে মাল নাই তোৰ। কি পঢ়ি আহিছ যে, যিবিলাক পঢ়িছ লাগে ইফালে সোমাইছ ইফালে ওলাইছ, তোক মুখৰে কৈতো লাভ নাই, বুজিছ? তই এজন ভণ্ড হয়, চবে গম পাই গৈছে এতিয়া। আৰু কোনোৱে আৰু বাকী নাই তোৰ যে পাগল, তই যে পাগল যে বাকী কোনো নাই জানিব। আৰু আজিৰ ভিডিঅ' তোৰ চাই কিনে চবে তোক পাগল বুলিহে ক'ব, তোক কোনো ভাল নাপায়। তোক কোনে সমৰ্থন কৰিছে মোক দেখা। এজন ব্যক্তি মোক সমৰ্থন খোলাকৈ কৰি আছে। তোক কোনো আমাৰ মুছলিম ব্যক্তি তোক সমৰ্থন নকৰে, বুজিছ? পাগল কোনোবা বেয়া কাম কৰি আছে তাক কেনেকুৱা বুজাই মেলি কিনে ভাল ৰাস্তাত আনিব পাৰি, তেনেকুৱা কাম কৰি লাইভ ভিডিঅ' দেখা তই। আজি মই ভিডিঅ'টো বনাইছোঁ তাৰ ওপৰত, কিয়নো সি বকি আছিল, কিন্তু আগতো তাৰ ভিডিঅ'বিলাক চাইছোঁ। আজি চাই কিনে ৰখিব পৰা নাই, তাৰ ওপৰত ভিডিঅ' বনাব, মই কথা পাতিব বাধ্য হৈ গ'লোঁ। মোৰ কিবা যদি ভুল হৈ থাকে ইয়াতে মোক ক্ষমা কৰি দিব। আৰু আপোনালোকে কওক, সি ভাল কাম কৰি আছে নে বেয়া কাম কৰি আছে, আপোনালোকে মোক কমেণ্ট বক্সত জনাব, কমেণ্ট কৰি কিনে। আজিৰ ভিডিঅ'টো ইমানটোৱে আছিলে, বাকী নেক্সট ভিডিঅ'ত দেখাব। নমস্কাৰ, জয় অসম।